আমাৰ খানাৰ সভাপতি মহোদয় আহি পাইছে। মজা মানে এতিয়া আমি বৰ্তমান আছোঁ আমাৰ গাঁৱৰে এটা জেগাত। গাঁৱটো মানে প্লেচটো খুব ধুনীয়া এটা প্লেচ। আমিতো এইখিনি বিলপাৰা বুলিয়ে কওঁ, সকলোৱে বিলপাৰা বুলিয়ে চিনি পায়। একদম বিলৰ আমি এইফালে আছোঁ, সিফালে ৰাস্তা আছে। আমাৰ ইয়াত এটা ধুনীয়া পৰিৱেশ আছে, ইয়াত এটা ঘৰো আছে আৰু পুখুৰী ফিচাৰী একদম পূৰা ধুনীয়া। ইয়াত যদি এখন মানে ৰিজৰ্ট যদি খুলি দিব পৰা যায় তেতিয়াহ'লে মানে বহুত মানুহৰ মানে সমাগম হয়। যদি এখন ৰিজৰ্ট খুলি দিব পৰা হয়, ভাবি আছোঁ তাকে প্লেনিং, এই খানা এটা মানে আয়োজন কৰি দিলোঁ এই প্লেনিংটোৰ কাৰণে। মানে টুইষ্ট এটা লাগে ন, মানে কেনেকৈ ৰিজৰ্ট এখন খোলোঁ, ৰিজৰ্টখন খোলোঁ, এই খানাটো মানে ৰিজৰ্ট খুলিলে কি হ'ব? ৰিজৰ্টখন খোলিলে মানুহ আহিব, জনসমুদ্ৰ একদম পূৰা ভৰি থাকিব, ল'ৰা ছোৱালীবিলাক আহিব, ধুনীয়া মানে ভাল লাগিব। এটা মানে বহুত ধুনীয়া মানে এটা জেগা। তো আমি সদায় প্ৰায়ভাগ আমি ইয়াতে খানা চানা খাই থাকোঁ, খুব এটা ধুনীয়া। তো আমাৰ কাৰিকত মানে মেইন মানে কাৰিকৰজন হ'ল আমাৰ বাপ্তিদা। তো তেওঁ মানে এই হেৰি কাটি আছে। তেওঁ মানে কণ্ডিশ্যনটো কি হয়, তেওঁ খালি কামৰ কতো নাজানে, মুখখন খুব চেপ 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 থাকে, কিন্তু একো কামৰ নহয়। কিন্তু তেওঁ যদি কাম এখন কৰি দিয়া নাযায় তেওঁ মানে খুব বেয়া পায়। গতিকে মানে তথাপিতো অকণমান এই নহৰুকেইটা, আলুকেইটা, পিঁয়াজকেইটা কাটি দিলোঁ আৰু যাতে একো নকয় আৰু বাকী ডিপুৱেতো এইবিলাক ভোল চোল কাটিলেই গছত উঠি এইবিলাক কাটি আছে। আৰু আমি আহোঁতে একদম ৰাস্তাটো কি ধুনীয়া এটা পৰিৱেশ, মানে সঁচাকৈ ক'বলৈ গ'লে খুব ভাল লগা এটা পৰিৱেশ আমি ইয়াত পাওঁ। আৰু একদম ধুনীয়া বতাহ মাৰি থাকে, ঠাণ্ডা লাগি থাকে, বহুত আৰাম, বহুত আৰাম। কিন্তু এই গিলানটো দেখি আপোনালোকে বেলেগ বুলি নাভাবিব, কাৰণ এই গিলানটো এনেই জাষ্ট এই গাহৰিক দানা দিবৰ কাৰণেহে আছে। এই গিলানটো মানে মানুহে বেলেগ এটা বুলি ভাবি লয় ন, সেই বেলেগটো ভাবিব নালাগে। সেইটোত খালি মানে গাহৰিক দানা চানা দিবৰ কাৰণে লৈ যোৱা যায়। তাৰপিছত বাকী হ'ল আমাৰ মাছটো হৈ গ'ল, মাছটো ধৰা হৈ গ'ল। আৰু 2জন নে 3জন আহিব, সেই তেখেতৰ লগৰ বোলে। তো আহি পোৱা নাই। তেখেতসকল আহিলেও তেখেতসকলক কাম লগাম। আমাৰ ইয়াত খানা যোনে খাব সি কাম কৰিব লাগিব, এইটো মানে ফিক্স। মানে কাম নকৰাকৈ মানে সেই খানা খাব নোৱাৰিব, মাক লাগিলে সেই জলকীয়া এটা হ'লেও কাটি দিবই লাগিব। তো ধুনীয়া লাগিছে পৰিৱেশটো, আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখাই থাকিম। আৰু এটা কথা কওঁ, আপোনালোকৰ আশীৰ্বাদ আৰু মৰম ভালপোৱা চেনেহত মোৰ ফেচবুক পেজৰ পৰা কিবা এটা পাবলৈ মই সক্ষম হৈছোঁ। সেইকাৰণে আপোনালোকক বহুত 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 ধন্যবাদ। এনেকেই মৰম ভালপোৱা দি গৈ থাকিব, ময়ো দি গৈ থাকিম। বৰ্তমান এতিয়া ডিপুৱে কি বিচাৰিছ? জিকা বিচাৰিছ ন? তো এতিয়া আমাৰ ইয়াৰ মাছৰ লগত খাবলৈ কাৰণে জিকা বিচাৰি আছে। আমি মানে য'ৰ পৰা যি পাওঁ তাকে বনাম আৰু। আমাৰ ৰান্ধনি মেইন মালিকটো এইটো বাপ্তিদা। তো আমি এতিয়া জিকা প্ৰথমতে বিচাৰিছোঁ। এই জিকা চোৱা দিয়া, জিকা দিয়া। আমাৰ মাছ ধৰি আনিলে, ইয়াত সৰু সৰু মাছ, বেছি ডাঙৰ মাছ নহয়। তো এয়া মাছৰ লগত খাম। তো বাপ্তিদাই জানে কেনেকৈ কি বনাব। দিয়া দিয়া, গুচাই দিয়া, মজা মাছ নহয়, গোটা 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 মাছ। এটা এটা মাছ খাম, এয়া হেৰি নহয় আৰু, এটা এটা ডাইৰেক্ট পুৰা। কচিয়াই দিব লাগিব। আমাৰ খানা খোৱা মানুহৰ মানে 1 নম্বৰ মানুহ, ভাল ৰান্ধে, কিন্তু মানুহটো খুব মানে কিবা অলপ ফটুৱামি নিচিনা। মানে ইমান কথা, কাম অকণমান নকৰিলে, এইখিনি কাটি থৈ আহিছোঁ, কাম এটা নকৰিলে ই এনেকুৱা কথা শুনাই থাকে। ই এইফালে ইয়াক কাটিয়ে আছে, ভোল কাটি আছে, জিকা কাটি আছে, অকণমান কাম নকৰিলে এটা মুখখন পে 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 পেকে ছাগলীৰ নিচিনা টেন চুই থাকে, কিয় নাজানো আৰু। আজি খানাত কি কি বনোৱা হ'ব আইটেম বাপ্তিদাই নাজানে, তই কচোন কি ৰান্ধনীক এবাৰ সুধিছোঁ। ৰান্ধনী আমাৰ কি কি খাদ্য বনিব কওকচোন এবাৰ। আইটেমটো কি বনিব? মাছৰ লগত কি বনিব, ভোলৰ লগত কি বনিব, জিকাৰ লগত কি বনিব, এই আলুবিলাকনো কেলৈ কাটিছে? নহয় কি বনাব কি আপুনি? আৰু আপুনিতো বহুত বেষ্ট কুক হয় ন। মই যে যিখন হোটেল খুলিম সেইখন হোটেল আপুনি মোৰ কুক হ'ব লাগিব ন। গতিকে আপুনি কওকচোন কি কি বনাব বৰ্তমান। এতিয়া আদা নহৰু, এইটো কেঁচা জলকীয়া দিছা না? অ'কে, আমাৰ ইয়াত আদা নহৰু গুচোৱা হৈ গৈছে, এইফালে এইবিলাক চব ৰেডি হৈ গৈছে। আৰু বাপ্তিদা এইবিলাক চব পূৰা একদম ধুই কৰি ৰেডি কৰিয়ে লৈছে। আৰু এতিয়া কথাটো হ'ল মানে আমাৰ যিজন ৰান্ধনী আহিছিলে, ৰান্ধনীজনে অলপ বাহিৰলৈ ওলাই গ'ল। এতিয়া লাষ্টৰ ৰান্ধনী হিচাপে মই কৰিব লগা হৈছে। তো আমি জুইটো ধৰি ল'লোঁ। এতিয়া প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লওঁ আৰামছে। আৰু কি ধুনীয়া পৰিৱেশ, এনেকুৱাত মানে এই আমি ৰিজৰ্টত খাই থকা নিচিনাই লাগিছে আৰু খানাটো একদম ধুনীয়া এটা জেগাত খাই থকা নিচিনা লাগিছে। মোৰ একদম মনত পৰিছে মাজুলীত যাওঁতে মই এনেকৈয়ে বনাই খাইছিলোঁ। আজিৰ পৰা 2 বছৰ আগত যেতিয়া মই মাজুলী গৈছিলোঁ, এনেকৈয়ে একদম নিজে বনাই খাইছিলোঁ। লাটুহঁতে, এই ভাস্কৰদাহঁতে মানে ঠিক কৰি দিছিলে এখন ৰিজৰ্টত, এনেকৈয়ে বনাই খাইছিলোঁ, খুব ভাল লাগে। তো সেই পৰিৱেশটো আকৌ পাইছোঁ।
দেখাই আছোঁ আমাৰ মাছ একদম কেৰাহীত পৰি গৈছে পুৰা মজাকৈ ফ্ৰাই কৰি ডিপুৱে মাছকেইটা ভাজিব আৰু আমাৰ এয়া হ'ল প্ৰথমে হ'ল এইটো কুচিয়া তাৰপিছত এয়া আলু এইটো পিঁয়াজ একদম পূৰা কাটা হৈ গ'ল ইয়াত আছে ভোল জিকা আলু এয়া আছে তাৰপিছত এইখিনি চেনি পুঠি হয় তাৰপিছত এইটো ফ্ৰাই কৰি আছে সকলোৱে কয় মাইকী মানুহেহে মানে পাকঘৰত সোমাব জানে ধুনীয়াকৈ বনাব জানে আমাৰ মতা মানুহে যেতিয়া পাকঘৰত সোমাব তেতিয়া কি টেষ্টি বনায় কেনেকুৱা মানে এনেকৈ পাকঘৰত বনাব পাৰে কোৱা অভিজ্ঞতাটো কোৱা অভিজ্ঞতাটো কোৱা কেনেকুৱা লাগিছে মতা মানুহে ভালকৈ বনাব পাৰে মাইকী মানুহে ইমান নোৱাৰে মাইকী মানুহে বনালে ইমান টেষ্ট নহয় অঁ আমি মতা মানুহ বনালে একদম হাত চেলেকি খোৱা যায় হয়নে অঁ আৰু আমাৰ শ'ল মাছটো ক'ত আছে শ'ল মাছটো দেখাই দিব লাগিব শ'ল মাছটো ক'ত আছে শ'ল মাছটো সি ধুবলৈ গৈছে বাৰু শ'ল মাছটো অঁ ডেক্সটিত আছে অঁ এইটো শ'ল মাছটো দেখাই দিওঁ এইটো হ'ল শ'ল মাছটো তো মানে আজি মাছৰ মানে আইটেম আছে তো আমি মানে একদম ধুনীয়া এখন ৰিজৰ্টত আছোঁ আমাৰ এখন ৰিজৰ্ট বুলিয়ে কয় পৰিৱেশটো আমি ধুনীয়াকৈ দেখাই দিম নে কি কোৱা দীপু এই ৰিজৰ্টখনৰ বিষয়ে কোৱাচোন পানী চানী মই চব ক্লিয়াৰ কৰি দিম তেনেকৈ মোক কোৱা অভ্যাস নাই কিন্তু তথাপিও ভাল জেগা বঢ়িয়া জেগা ন মাইণ্ডটো ফ্ৰেছ হৈ যায় আমি মানুহ ইয়াত আহিব পাৰে হয় নহয় মানুহ আহিব পাৰে খানা চানা খাব পাৰে আৰু আমাৰ খানা খালে আমাৰ এই বৰাদাক কণ্টেক্ট কৰিলে হৈ গ'ল গতিকে খানা চানা খাবলৈ আমি সুবিধা ধুনীয়াকৈ দি দিম হয়নে বঢ়িয়া আমাৰ খানাৰ সভাপতি মহোদয় আহি পাইছে খুব পলম হ'ল সভাপতি মহোদয় আহোঁতে এই সভাপতি মহোদয় কিবা ক'ব খানাটোৰ বিষয়ে বহুত পলমকৈ আহিলে কওক খানাটোৰ বিষয়ে মই একো নাজানো এতিয়া আমাৰ সকলো হৈ গ'ল এৰেঞ্জমেণ্ট হৈ গ'ল লাষ্ট এণ্ডিঙত আছোঁ এতিয়া আমি খালি খাব লাগে আমাৰ সময় হ'ল এতিয়া 3:30 3:30 বাজিলে তো এতিয়া আমাৰ সময় হ'ল এতিয়া আমি খাম সকলো বহি গৈছে ৰাইজ বিন্দাছ খাম খালি অনলি ফৰ মাছ ভাত আৰু অৱশেষত আমাৰ খানাটো সমাপ্ত হ'ল বৰ্তমান সময় হৈছে এতিয়া কেইটা 4টা বাজিছে ন 4টা 4:30 বাজিছে আৰু আমাৰ সমাপ্ত হৈছে আমি এতিয়া খাবলৈ লৈছোঁ বনাই কৰি হৈ গৈছে এয়া সকলো আইটেম একদম পুৰা ৰেডি হৈ আছে তো এতিয়া আমি খাই যাম মজা চাই বিন্দাছ চাই মানে ইমান মজাকৈ খাম নহয় মজা মানে এইখন পুৰা পিটিকা আছিলে মানে হালধি পাতত দি পেলাই মানে পুৰিছিলোঁ মজা হৈছে মানে খান মানে কেতিয়াবা খাব লাগে সমনীয়াৰ লগত কেতিয়াবা খাব লাগে ঐ মজা লাগিছে নে গাইজ মজা লাগিছে নাই মজা লাগিছে আৰু এই ভিডিঅ'টো এইখিনিতে সমাপ্ত পাৰ্ট 2 পাৰ্ট 2টো আমি পিছত দিম এইটো পাৰ্ট 1 হ'ল পাৰ্ট 2টো ইয়াৰ পিছত ভয়ংকৰ হৈ গৈ আছে ধন্যবাদ